আজিৰ খবৰলৈ স্বাগতম। লক্ষ্মীনাৰায়ণ গোশালাত গোপাষ্টমী পালন। তেজপুৰৰ গেৰেকীত অৱস্থিত লক্ষ্মীনাৰায়ণ গোশালাত আজি অনুষ্ঠিত হ'ল গোপূজন। পূৰ্বৰে পৰা লক্ষ্মীনাৰায়ণ মন্দিৰ থকা এই স্থানত 1995 চনত এখন গোশালা স্থাপন কৰা হয় আৰু বহু লোকে দান কৰা অথবা অসুস্থ হৈ গৰাকীবিহীন হৈ পৰা গৰুক ইয়াত চিকিৎসা তথা প্ৰতিপালনৰ ব্যৱস্থা কৰা হয়। বৰ্তমান ইয়াত 125টা বিভিন্ন গৰু থকা এই গোশালাখনৰ পৰিচালনা সমিতিয়ে ইয়াত থকা পশুধনৰ চোৱাচিতা কৰাৰ বাবে 13জন কৰ্মচাৰী নিয়োগ কৰিছে। ইয়াত উৎপাদন হোৱা গাখীৰ বিক্ৰীৰ পৰা উপাৰ্জন হোৱা ধন আৰু পৰিচালনা সমিতিৰ সদস্য তথা বিষয়ববীয়াসকলে আগবঢ়োৱা বৰঙণিৰে পৰিচালিত হোৱা গোশালাখনত আজি গোপাষ্টমী উৎসৱ। ইয়াৰ বাবে সকলো পশুধনকে আজি পূজা কৰাৰ লগতে সজাই পৰাই বিশেষ খাদ্য যোগান ধৰা হয়। আজি এই বিশেষ পূজাত শোণিতপুৰৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙেও অংশ লয়। আজি ইয়াত হোমযজ্ঞ অনুষ্ঠিত হোৱা যজ্ঞশালা ভৱনটো আজি উদ্বোধন কৰা হয়। অধিক তথ্যৰ বাবে চাই থাকক আজিৰ খবৰ।